মাৰি দিয়া ঐ চাহটো ভাল লাগিছে। এইটো ক'ত পালে আপুনি? আগতে ৰুইছা? নাই ৰোৱা? তুলিছিলোঁ। কঠীয়া তুলিছা? এগোচা এগোচাকৈ এনেকৈ দি আহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, ব্লগটো আজি আৰম্ভ কৰাৰ আগতে আপোনালোকক প্ৰথমতে এটা বিশেষ ক্লিপ দেখুৱাই লওঁ। বিশেষ ক্লিপটো মানে চাওকচোন, এয়া দেখিছেনে ছাগলী ভালদৰে মাটিখিনি ৰুই শেষেই হোৱা নাই। পথাৰকেইখন ৰোৱা যিকেইডৰা ৰুলে সেয়া ৰোৱা সজাল ধৰিবলৈও পোৱা নাই ভালদৰে, কিন্তু মানুহে কি কৰিছে, ছাগলী মেলি দিছে। এডৰা মাটি ৰুবলৈ যাওঁতে কিমান কষ্ট হয় আচলতে খেতিয়কে বা খেতিয়কৰ ঘৰৰ পৰিয়ালৰ মানুহে ভালদৰে অনুভৱ কৰিব পাৰে সেই কথাটো। আপোনালোকৰ বাৰু এনেকুৱা হয় নেকি যে ছাগলী মেলিছে নেকি আপোনালোকৰ ফালে? চাওকচোন বাৰু কিমান কষ্ট হয় এডৰা মাটি ৰুবলৈ যাওঁতে। সেই কথাটো আচলতে আমাৰ নিজৰ মানুহখিনিয়ে যদি বুজি নাপায়, কোনে বুজি পাব বাৰু? আৰু দুঘৰমান মানুহক সকিয়নি, মানে কি সকিয়নি নহয়, একচুৱেলি কোৱাও হৈছিলে যে আপোনালোকৰ ছাগলীখিনি এতিয়া মেলি নিদিব, বান্ধি ৰাখক কেইদিনমানৰ কাৰণে অন্তত। কিন্তু নাই, কোনেও নুশুনে। ছাগলী মেলিয়েই দিয়ে বাৰে প্ৰতি। আৰু ছাগলীও ইমান টেঙৰ যে আপুনি মানুহ দেখাৰ লগে লগে তাহাঁতে মানে সেয়া চক পলালেই। সেয়া ভৰিত আচলতে কেইবাটাই বিন্ধা যেন অনুভৱ হ'ল, সেইখিনিতে ৰৈ দিলোঁ আৰু আগলৈ নগৈ। নমস্কাৰ গাইজ, আমাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ, সেয়ে ভাবিলোঁ আজি ব্লগটো অকণমান বেলেগ কৰোঁ মানে কি, উঠাটো অকণমান দেওবাৰ কাৰণে অকণমান দেৰি হৈ যায় আজি। দেওবাৰ মানে কি বিশেষ কাম নাথাকে, সেইকাৰণে অকণমান দেৰিকৈ উঠোঁ বুলি ভাবিলোঁ। আৰু দেৰিকৈ উঠিলোঁ দেখিলোঁ এতিয়া গোটেই একদম ৰ'দ পূৰা ওলাই গ'ল আজি। পথাৰলৈ যাম বুলি ভাবিছোঁ, তাকে চিন্তা লাগিছে পথাৰলৈ কেনেকৈ যাম। এতিয়া আমি ভিডিঅ'টো আৰু এইখিনিতে বনাই বকি নহয় মানে আৰু কৈ নাথাকি ভিডিঅ'টো আগলৈ আমি আৰম্ভ কৰোঁ। আৰু আপোনালোকেও স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে আমাৰ লগত থাকিব বুলি ভাবিলোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? এয়া আমাৰ কোন পথাৰলৈ ওলালে, জাপি নাই, ড্ৰেছটো মানে তুমি অকল চাহ দিবলৈ আহিছানে নে মাটি ৰুবা? চেষ্টা এটা কৰিম আৰু ৰুবলৈ। এখন প্ৰথমে মাৰি দিয়া। মাৰি দিব লাগিব। এয়া আমাৰ কেমেৰামেনক এটা কাম দিছোঁ। আজি দেওবাৰ যিহেতু, সেইকাৰণে ভাবিলোঁ মামীক অলপ হেল্প কৰোঁ আৰু চাহ দিওঁগৈ। ময়ো সেয়া গ'লেই দৌৰি। আজিলৈকে ইমান মানে মোৰ এক্সপিৰিয়েঞ্চটো নাই বাৰু, তথাপি চেষ্টা কৰিবলৈ শিকিব লাগে। চাউলৰ যিহেতু দাম, সেইকাৰণে মানে কি আৰু ঘৰতে যেতিয়া খেতি কৰে, মইহে খেতি কৰা মানুহ যেনিবা। এখন মাৰি দিবা। ঘৰৰ বাকীকেইটা মানুহ পিটিব। এক ছেকেণ্ড, মই কেমেৰা ধৰিছোঁ। এয়া কেমেৰামেনক মোৰ মানে গামোচা মাৰিব দিছোঁ। মাৰি দিয়া ঐ, ঢাকি নিদিবানে? কেনেকৈ মাৰিম? এখন মানে অকণমান বেলেগকৈ এনেকৈ গোটেই মুখখন মোক ঢাকি দিয়া ৰ'দত নোপোৱাকৈ। মোৰ আজি বেলেগ ফুটত চকুটুকু চব ঢাকি দিলে আছে। মোক চকুটো চাওঁ কেনেকৈ ওলাইছে। ঢাকিব লাগে তেতিয়া হেৰি নহয়। মামীক চাহ দিব যাব ওলাইছোঁ। চাহ মানে এয়া মোৰ চাৰ্টটা পিন্ধি ল'ব লাগিছিলে, নহ'লে থাকক দিয়া। দেখিবলৈ কেনেকৈ লাগিব? এনেই চালা চাইজটো অকণমান হেৰি কম, তোমাৰ চাহতে ঢাকি পেলাব মানে মানুহটো বহুত ওখ দিছে নাই এইটো। এতিয়া আমি মামীক ওলাইছোঁ চাহ দিবলৈ। কেমেৰাটো ধৰা তুমি, আজি তুমি উঠাব লাগিব। চাহ উইথ ৰুটি, মানে ৰাতিপুৱাতে মামীয়ে ৰুটি বনাইছে, মই নাই বনাব দেই। তাৰ ৰুটি এখন আছিলে, ভাবিলোঁ মামী চাহৰ লগতে দি দিওঁ। আহি থাকক, এতিয়া আমি চাহ দিবলৈ যাওঁ। পাৰিলে যিমানকণ পাৰোঁ মামীক হেল্পো কৰিম। গামোচাখন মই ধুনীয়া গামোচাখন মই ভালকৈ নাজানিলোঁ সঁচা কথা ক'ব গ'লে। মই ভাবিছোঁ তাকে মোৰ গৈ নামিলেগৈ আগতীয়াকৈ, দেখিছানে? তাই ৰাতি কাঢ়িছেও অকণমান নামকা দিয়া। অকণমান নামক আৰু তাই আমনিও কৰি আছে। বাকীখিনি ল'ৰা ছোৱালীয়ে ছামাৰ ভেকেশ্যন পাইছে, চবে এনজয় কৰিবলৈ পাইছে। তাই এতিয়া একদম বেচেৰীয়ে স্কুল গৈ থাকিবলগীয়া হৈছে। তাই ফূৰ্তিটো চাওকচোন। মোক বোকাত সেইখন নকৰিবা। এইফালে আমাৰ মামী দেখুৱাই দিয়া। হেল্ল' কোৱা, হাই কোৱা। চাহটো ভাল লাগিছে। এইটো ক'ত পালে আপুনি? এইটো চিনাকি লাগিছে। এইটো অঁ, মোৰ চাৰ্ট হেৰাই থাকে, সেইটো কথা। বা ঠিকে আছে অ', বঢ়িয়া হৈছে। এতিয়া আপোনাৰ এতিয়া হেৰি হৈ যাব আৰু সোনকালে ইহঁতে আহিলে যেতিয়া গোটেইখন পটককৈ ৰুই পেলাই শেষ কৰি পেলাব। ময়ো ধৰিব পৰা নাই। পাৰিবানে ৰুব? শিকাই দিয়া। লাগিয়ে ধৰিছোঁ। ফূৰ্তিটো চাওক। অঁ, সেইকাৰণে বেছি হেৰি কৰিলে চোৱা। আকৌ ভালদৰে ৰুব নাজানো, তথাপি শিকিছোঁ মানে তথাপি ইমানো
আগতে ৰুইছা ন আগতে ৰুইছা নাই ৰোৱা তুলিছিলো কঠীয়া তুলিছা ইমান পাৰিবা কাম নহয় বাৰু চেষ্টা কৰিলে পাৰিব নে আকাশখন বৰ ধুনীয়া লাগিছে দেই একদম ফৰকাল হৈ আছে কঠীয়া টাকৰকে দিবলৈ কৈছে মামিক চাই লোৱা তুমি দুজনীৰে বেছি হৈছে ৰ'দ মানে কি আজি আচলতে এইটো বতৰ আচলতে বতৰ মানে কি পথাৰলৈ অহা বতৰ নহয় যিহেতু তথাপিও প্লেনটো বনাই থৈছোঁ ছানডে বুলি ছানডে এতিয়া নাহিলেও নহ'ব আহিলোঁ মোৰ কাৰণে স্কুলো বন্ধ আছে তাই কিন্তু মোৰ মানে এইটো বতৰ পথাৰলৈ অহা বতৰ যেন লগা নাই ৰ'দ যেনেকুৱাহে দিছে আৰু তাইক বেছি দেৰি ৰাখিবও নোৱাৰা গম পাইছানে তাইক বেছি দেৰি ৰাখিব নোৱাৰা তুমি থাকিলেও মানে তাইক মই লৈ যাব লাগিব আমাৰ ময়ে ৰোৱা চাব এতিয়া আপোনালোকে ময়ে কিমান ধুনীয়াকৈ ৰুইছে ময়ে একদম ধুনীয়াকৈ এগোচাকৈ এনেকৈ দি আহিছে এনেকৈ দি আহিছে এগোচাকৈ দিদি কি তুমি গৈ থাকিবা নি তেনেকৈ নোৰোৱে নহয় তুমি হাতেৰে যিমানটো দূৰ ঢুকি পাবা সিমানটো দূৰ মানে তুমি এনেকৈ ৰুবা আৰু তেনেকৈ মানে তুমি যিমানটো দূৰ ঢুকি পোৱা এনেকৈ পাছলৈ গৈ থাকিব লাগিব ৰোৱনী পাছলৈ গৈ থাকে তুমি চাবাচোন তেনেকৈ সেইখিনি দিয়া আকৌ ইফালে যোৱা ৰাইট চাইডে হ'লেই আমাৰ অকণমান পলম আমি থাকি গৈছোঁ আৰু ৰ'দটো কেনেকুৱা পাইছে ঠিকে আছে ভাল লাগিছে মানে পথাৰত পেহী আছে বুলি গম নাপাওঁ যে মই চাহ অকল মামীৰ কাৰণে আনিছিলোঁ তাৰ পেহীকো মাতি দিছোঁ আৰু গোটেই ইমান ডাঙৰ পথাৰখনে মাত্ৰ দুজনীমান আমাৰ ৰুব লাগিব যোৱাচোন চাওঁ ধৰা তাই মাছ দেখিলে দনিকণা মাছ ধৰা 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 আকৌ সিফালে আছে পাৰিলানে ৰ'দটো পুৰা দিছে আমাৰ ৰোৱনী ভাগৰ লাগিলে সেইকাৰণে ৰোৱনী আহি আছে এয়া এইবোৰ কি পালা মাছ আমাৰ ময়ে যে মাছ খেদি আছিলে সেয়া নেকি মাছ ক'ত পালা পথাৰত পেলাব লাগে নিশ্চয় তাকে এইটো বেয়া কাম কৰিছেতো খাইছে খাওক বাৰু একো আপত্তি নাই বা মুকলি জেগাত খায়ো ভাল লাগে তেওঁলোকৰ খালি মানে বস্তুটো অলপ চাইড কৰি থৈ যাব লাগে য'ত ত'ত পেলাব নালাগে আৰু সেইটো কথা এতিয়া মই দেখালে এইটো পথাৰত আছিলে আৰু মানে কি বিশেষকৈ এতিয়া চবেই মানে কি খেতিয়কে হাল বায় ন হালটো বাওঁতে এইটো ভৰিত যদি সোমাই কাটি বাৰু কিমান ডাঙৰ এটা কেছ হৈ যাব সেইটো কথা বেয়া লাগিছে এনেকুৱা বস্তু পায় মানে কি যিখিনিয়ে খায় তেওঁলোকেও বুজি পাব লাগে যে এইটো য'ত পেলাব নালাগে আৰু চাইড কৰি থৈ যাব লাগে এইটো ক'ত থওঁ এতিয়া কৈছোঁ এই ফুটুকাৰ এনেকুৱা ক'ৰবাত ছাইডত ৰাখি যোৱা যি জেগাত মানুহে ধৰা ভৰি নপৰে এই ছাইডলৈ নহয় মই থ'ম ৰ'বা অকণমান বহি লৈছোঁ চাওঁতে মই থ'ম সেইখিনিত থ'লেও কথা একেই হ'ব গতিকে সেইফালে থ'ব লাগিব আঁতৰত পথাৰত মানে ৰুলে কোনোবাই ভাগৰ লাগিছে কাৰোবাৰ খোজকাঢ়িছে এতিয়া আমি ঘৰলৈ যাওঁ ঘৰত গৈ পেলাই গা পা ধুই লওঁগৈ নেমু এটা ছিঙি দিবা দেই অঁ আমি এতিয়া যাওঁ ঘৰলৈ তাৰপিছত বাৰীতে নেমু আছে
যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। নেমু চিঙাও পাৰিলে দেখুৱাম বাৰু। তাৰপিছত নেমু চিঙি লৈ পেলাই ঘৰত নেমু চৰবত খাম, মামীকো দিম আনি পেলাই। তাৰপিছত মোৰ আজি বহুত কামো আছে বাৰু, এযোৰ কাপোৰ ডেলিভাৰী দিব আছে। দিব লাগিব, কিয় নিদিম। কাপোৰ এযোৰ ডেলিভাৰী দিব আছে। তাৰপিছত সেইখিনি আৰু আহি থাকক, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু মানে বেছি দীঘলীয়া নকৰোঁ বাৰু, ভিডিঅ'টো আৰু অলপ সময় আছে আৰু। আহা উঠাই দিব লাগিব নেকি? উঠা। এয়া এতিয়া আমি গৈ থাকোঁ। আছেতো বহুত আছে। বাচন থাকি যাব, এইকেইটা বাচন কেইটা। ঐ ৰ'বা, আহা। আমাৰ লেটেৰীজনীলৈ চোৱা, লেটেৰী নহয় বাৰু, পথাৰৰ দিনত পথাৰত এনেকৈ থাকিব লাগিব হয়নে? মোক ইস্কো দেখো ইয়াৰ, ব'লা। তুমি ভাল পাব লাগে, মই ৰুই দিছোঁ ন। ভাল পাইছা নে বাৰু? ৰুব জানিছোঁ যে মই। বোলা কি লাগে? চেচু, চেচু এইটো কি বুলি কয়? চেচু। পথাৰত বহুত পায়। বহুত সৰু কথা মনত পৰি যায়। এইবিলাক টেষ্ট লৈছিলোঁ। আজিকালি ল'ৰা ছোৱালী বহুতে নাপায়, চেচু মানে কি চিনিয়ে নাপায়। হ'লেও আমি মোক দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ককাটিয়ে কি কৰে, মোক দিয়ে নিদিয়ে। ৰ'দত একো দেখা নাই খালি দেই, মই যেনেকৈ কৰিব লাগে ভিডিঅ'টো জাষ্ট ৰাখিছোঁ আৰু। এতিয়া ঘৰলৈ বুলি আহি আছোঁ, গা ধুব লাগিব। মোৰ শ্বেম্পু আনিছিলা কালি? ঠিকে আছে, মোৰ গা ধুম। ধুই লৈ মোৰ কাপোৰযোৰ দিবলৈ যাম। কাপোৰযোৰ ডেলিভাৰী দি আহি আৰু চাওঁ আৰু কি কাম আছে। কাম মানে বহুতেই আছে কিন্তু দেই। আহা, বাৰীৰ মধুৰি আমাৰ পকিছে নেকি? মই মধুৰি খাই খুব ভাল পায়। এইটো কি মধুৰি বুলি কয়? মানে মাছটো অলপ ৰঙা ৰঙা। এইটো কিবা খাই পেলালে, কিয় খালে? কেৰকেটুৱা। এইটো ভাল এটা আছে, এইটো খালে আছে নেকি? ভাল ভাল মানে পাৰিছে। এইটো খাব পৰা নহয়, মোক এতিয়া নোৱাৰিবা খাব। বাদ দিয়া পকিব দিয়া। মই গাটো ধুলো দেই। পুখুৰীত নামি দিওঁ নি অকণমান? সাঁতুৰিব নাজানো, কিন্তু সাঁতুৰিব নাজানো কিন্তু অকণমান নামো আৰু না কি কয়? বোকাখিনি যোৱাই লোৱা, নহ'লে বহুত পানী লাগিব। পানী ৱেষ্ট কৰিব নালাগে। তুমি পানী ৱেষ্ট কৰিব নালাগে, মানে বেছি পানী খৰচ হ'ব ন। এতিয়া পানী বোকাখিনি ইয়াত যোৱাই লোৱা, মই এইকেইটা থৈ আহি লওঁ। কোনটো থৈ আহি লওঁ? ধৰিবা দে পুৰিলে। আৰু এটা কথা, মই অকলে নাহিবা কিন্তু এইফালে। খোলা গুচি গৈছো, ইমান মজা লাগিছে ভাই। সাপ ওলাব নি বাৰু? পাপা আছে, পাপা পলাব হাত দেখো। বোকাখিনি যোৱাই লোৱা মোক। আমাৰ মোৰ হ'ল নে? নহয় নহয়, দেখা তোমাৰ কাহি চাই ৰাতি। নাই নাই নালাগে আৰু নালাগে। তুমি ভয় নকৰা হৈছা কিন্তু দেই। গা পা ধুই মেলি এতিয়া ৰুমত আহিলোঁ। তাৰপিছত বিৰাট ভাগৰ লাগিছে, গৰম উঠিছে। এতিয়া ভাবিছোঁ অলপ ৰেষ্ট লওঁ। আৰু অথনি যে মই ক'লোঁ আপোনালোকক যে মোৰ কাপোৰ এযোৰ ডেলিভাৰী দিব যাব আছে। আচলতে মানে কি, মই কিছুমান কাপোৰ ডিজাইন কৰোঁ। ডিজাইন মানে আচলতে কি, তাত প্ৰিণ্ট কৰাটো নহয়। মই মানে কি ডিজাইন ল'লে মোৰ ভাল লাগে মানে তেনেকৈ চিলাই। তো মই এযোৰ কাপোৰো পাইছোঁ চিলাবলৈ। সেই কাপোৰযোৰ ডেলিভাৰী দিবলৈ আছে। তাৰপিছত আৰু মই কি চিলাওঁ, কেনেদৰে চিলাওঁ, সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ। আৰু আজি গধূলি এফালে যাব লাগিব, তো তাৰ ভিডিঅ'টো মানে ৰাখিম, কিন্তু আজি চাবলৈ নাপায় সেইটো। কালিলৈ এটা নতুন ব্লগ লৈ আমি পুনৰ আহি আছোঁ। আজিলৈ বাই বাই।